हेलो फ्रेंड, आज आमी बनाम एग मसाला करी कणीर आंजा। कणी 6টা লৈছো, দুটা পিঁয়াজ, এটা জলকীয়া, আদা নহৰুৰ পেষ্ট এচামুচ, নিমখ এচামুচ, জালুকৰ গুড়ি এচামুচ, জিৰাৰ গুড়ি এচামুচ, গৰম মছলা এচামুচ, জলকীয়াৰ গুড়ি এচামুচ, তেজপাত, দালচেনি অকণমান, লং 2টা আৰু ইলাইচি এটা আৰু কচুৰি মিঠি 1 চামুচ, এবাটি তেল লৈছো, দৈ এবাটি, কাজু 10-12টা আৰু পপি সিড 2 চামুচ আৰু ফ্ৰেছ ক্ৰীম লৈছো। এইখিনি আমি মিক্সিত মাৰি লম আৰু পিঁয়াজ আৰু জলকীয়া আমি মিক্সিত গুড়া কৰি ল'ম। এয়া আমি কণীকেইটা বইল কৰি ল'ম।